সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ গোসাইগাঁও জিলা BMCৰ উদ্যোগত আৰু সাপকাটা আঞ্চলিক সমিতিৰ সহযোগত আজি আমি BMCৰ 17তম প্ৰতিষ্ঠা দিৱস ইতিমধ্যে উদযাপন কৰিলোঁ। আৰু আমি যেহেতু আমি যি প্ৰতিষ্ঠা দিৱস আমি কেন্দ্ৰীয়ভাৱে আমি এটা ডিষ্ট্ৰিক্টত কৰোঁ, কিন্তু বিশেষ অসুবিধা থকাৰ কাৰণে যেহেতু ৰমজান মাহ চলি আছে, পবিত্ৰ ৰমজান মাহ, সেইকাৰণে আমি প্ৰতিখন জিলাই এইবেলি আমি প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছোঁ। আৰু আমি এই প্ৰতিষ্ঠা দিৱসৰ পৰাই আমি আপোনালোকৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ যে যি মহান ব্যক্তিসকলৰ দ্বাৰাই যি BMC জন্ম হৈছিল, মহান ব্যক্তিসকলৰ আমি শ্ৰদ্ধাৰে কৰিছোঁ। কাৰণ আজি সংখ্যালঘু ৰাইজৰ কাৰণে তেখেতসকলে সংগঠনটো জন্ম দিয়াৰ কাৰণে আমি বহুত আগবাঢ়িব পাৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে 2017 চনৰ 1 আগষ্ট তাৰিখে দিন দুপৰতে লাফিকুল ছাৰক 12 জাই গুলীৰে থকা হৰকা কৰি পুলিচ হত্যা কৰা হ'ল। কিন্তু আজি প্ৰায় 5টা বছৰ ধৰি দিয়া হ'ল, আজিলৈকে চৰকাৰে কোনো ধৰণৰ সূত্ৰ উলিয়াব পৰা নাই বা কালবিধক এৰেষ্ট কৰিব পৰা নাই। আজিৰ এই প্ৰেছ বিবৃতিৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অতি কম সময়ৰ ভিতৰত লাফিকুল ছাৰৰ হত্যাৰ তদন্ত হ'ব লাগে। আৰু যি 3জন মানুহৰ ইতিমধ্যে নাম বা ফটো ভাইৰেল কৰিছে, আমি ইয়াতে ক্ষান্ত নহওঁ। যদি অনাগত দিনত অতি কম সময়ৰ ভিতৰত আমাৰ বীৰ শ্বহীদ লাফিকুল ইছলাম হত্যাৰ যদি তদন্ত নহয়, আমি গণতান্ত্ৰিকভাৱে ভয়ানক আন্দোলন গঢ়ি তুলিবলৈ প্ৰস্তুত আছোঁ। আৰু আমি যিহেতু প্ৰতিষ্ঠা দিৱস ইয়াত আয়োজন কৰিছিলোঁ, আৰু এই চেগতে আজি আমি পবিত্ৰ ৰমজান মাহৰ কৰা হৈছে। সেই ইফতাৰত আমি আমাৰ গোসাইগাঁওবাসী অঞ্চল বুদ্ধিজীৱী তথা আমাৰ সংখ্যালঘুসকলক আমি আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ এই ইফতাৰৰ সহভাগী হয়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।